সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ নমস্কাৰ থাকিল। কি খবৰ সকলোৰে? মোৰ ভালেই। অফিচত যাবৰ কাৰণে দেৰি হোৱাৰ বাবে খৰধৰকৈ অফিচলৈ বুলি ওলালোঁ। তাৰপিছত দেখিছে ৰাস্তাটো নতুনকৈ বনাই আছে। তাৰপিছত বাছ ষ্টেণ্ডলৈ যাবৰ বাবে মই ই ৰিক্সাতে উঠিবৰ কাৰণে গ'লোঁ। যিহে ৰ'দ দিছে নহয়, গৰমত একদম কি কবি আৰু। বাছত উঠি লৈ তাৰপিছতে বাছৰ পৰা নামি লৈ মই এতিয়া খোজকাঢ়ি আকৌ অফিচলৈ বুলি গ'লোঁ। যিহে ৰ'দ, ইপিনে কিমান খোজকাঢ়িব লাগে, বাছতো আধা উঠিব লাগে। আগৰ দুজন দেখিছে, এইটো মোৰ লগৰ হয়। তাৰপিছতে অফিচত গ'লোঁ। অফিচত যোৱাৰ পিছত কিছু সময় পিছত মই ব্ৰেকফাষ্টলৈ আহিলোঁ। তাৰপিছতে 1:30 বজাত মই লাঞ্চ কৰিবৰ বাবে ওলাই আহিলোঁ বাহিৰত, যিহেতু মই আজি টিফিন লৈ অনা নাছিলোঁ। আৰু বাহিৰত যিহে বৰষুণ দি আছে, কি কবি, বতৰটো যে কি কৰে আৰু, বৰষুণ দিব এবাৰ, ৰ'দ দিব এবাৰ। দেখিছে। ডিউটি শেষ হোৱাৰ পিছত মই ৰুমলৈ আকৌ উভতি আহি আছোঁ। তাৰপিছতে ৰুমত যাবৰ বাবে মই বাছত বহিলোঁ। অহা টাইমত চিংৰা আৰু চাহ খাই আহিলোঁ। আৰু দোকান এখনত দেখিছোঁ, তাতে কচু ফুল, কল পচলা ওলাই আছিলে। ভিডিঅ'টো ইমানতে সমাপ্ত থাকিল। ভাল লাগিলে লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। বাই।